हेलो एवरीवन আজি মই বনাব লৈছো মটৰ পনীৰ মই কেনেকৈ বনাও মটৰ পনীৰ আপোনালোককো দেখাই দিওঁ একেবাৰে সিম্পল কে বনাম মই হেলদি কে সৰু লৰা ছোৱালী খাব পৰা মোৰ ছোৱালী আছে এজনী সৰু তাই খাব পৰাকে একেবাৰে সিম্পল কোনো মই মছলা বিশেষভাৱে ইউজ নকৰো আদা নহৰু আৰু জিৰা গুৰি এনেকৈ মই দি কেনে আজি সিম্পল কে বনাই খাম সো তাৰ কাৰণে মই পনীৰখিনি কাটি ললো সৰু সৰু টুকুৰা কৰি ললো গোটাটো খাব নোৱাৰি এনেকৈ কাটি ললো পিয়াজ দুটা বিলাহী এটা ধনিয়া পাত আদা নহৰু চেলাই ললো লগতে ফ্ৰেছ মটৰ আলু কেটাও কাটিলো এখিনি মই এতিয়া পেষ্ট বনাই লম আদা নহৰু পিয়াজ আৰু বিলাহীটো দি অলপ পিয়াজ থৈ দিছো কাৰণ সম্ভাৰত দিব কাৰণে এখিনি নহৰু অলপ লাগিছিল দে নহৰু নাছিলে ঘৰত এখিনি আছে এখিনি দি দিছো মই আৰু মই ছোৱালীজনীক লৈ আনিব যাব নোৱাৰো সেইকাৰণে মই এখিনি যেখিনি ইউজ কৰিলো পেষ্ট মোৰ হৈ গল এতিয়া মই কেৰাহী বহাই দিলো তাত মই তেল গৰম হৈ গল অলপমান জিৰা সম্ভাৰ জিৰা দিলে ভাল লাগে ন অলপমান মানে সোৱাদ এটা আহি যায় আৰু তেজপাত দিলো পিয়াজ দিলো কেঁচা জলকীয়া ইউজ কৰিছো তে মই আৰু পনীৰখিনি যে গৰম পানী দি দিছো কিন্তু গৰম পানী দেখাই দিলো উঠাই দিলো গৰম পানীৰ পৰা তাৰ পিছত এখিনি মই লাৰি দিম মই একেবাৰে গুৰি মছলা ইউজ নকৰো গোটা মছলা ইউজ কৰিছো পেষ্টখিনি দি দিলো মই পেষ্টত যিখিনি পানী আছিল মানে মিক্সাৰত এখিনি গুলি কেনে দি দিলো আদা নহৰু যে আছিল সেইখিনি গুলি কেনে দিলো তাতে থাকি যায় ন অলপমান তে নিমখ হালধি এখিনিও দি দিলো মই ইয়াতে সোৱাদ অনুসৰি দিলো নিমখ হালধি এক চামুচ দি দিলো এখিনি মই এতিয়া লাৰি থাকিম ধুনিয়াকে শুকাই গলে খিনি শুকাই যোৱাৰ পিছত এয়া মই মটৰখিনি আৰু আলুখিনি দি দিম এখিনি যাতে ভালকে ফ্ৰাই হৈ যায় মছলাৰ লগত মিক্স হৈ যায় এখিনি মই একদম মিডিয়াম ফ্লেমত ৰাখিছো যেটো কমাই দিয়া নাই বেছি বঢ়াইও দিয়া নাই একদম মিডিয়ামত ৰাখিছো যেটো গেছৰ তাৰ পিছত এখিনি মই এতিয়া লাৰি থাকিম এখিনি লাৰি থাকিম যিমান লাৰিব আপুনি সবজিখন হিপানে ধুনিয়া হয় গম পাই না পায় গম পায় মোতকে বেছ ৰান্ধনী বিলাক আছে ন মইতো সৰু খুৰা ৰান্ধনী এজনী ঘৰতে সিম্পল কে বনাই খোৱা এজনী ছোৱালী সো এখিনি পানী দি দিলো এক চামুচ নহয় এক কাপ মই পানী দি দিলো ইয়াতে তাৰ পিছত মই এইখিনি অলপমান মিডিয়াম ফ্লেমত ৰাখি কেনে উতলিব দিলো কাৰণ মছলাখিনি সুমাব দিলো ভিতৰত আৰু তাৰ পিছত মই আকৌ এবাৰ আহি লাৰি দিলো দুবাৰ তিনিবাৰ লাৰিলো লাৰাৰ পিছত যেতিয়া শুকাই না যায় আৰু যেতিয়ালৈ মানে মছলাখিনি তেতিয়ালৈ মই লাৰি থাকিলো তে ছোৱালীজনীও কুলাত লৈ আছো দেখিছেনে একেবাৰে মানে অশান্তি দিছে ঢাকনা মাৰি দিব লাগে ঢাকনি কিন্তু মই মাৰি দিয়া নাই কাৰণ ছোৱালীজনীক লৈ মই এবাৰ ঢাকনি লৈ একবাৰ খোলা দিদাৰ পাইছে কেনে মই খোলাই ৰাখি দিছো তাৰ পিছত হৈ গল এখিনি দুকাপ মই ইয়াতে পানী দি দিলো এখিনি উতলিব দিলো অলপ এৰি লৈ ঢাকনা মাৰি দিব দে আপোনালোকে মই ঢাকনা মাৰি দিয়া নাই সো উতলাৰ পিছত মই এখিনি পনীৰখিনি গুটেইখিনি মই ঢালি দিলো পনীৰখিনি তাৰপিছত পনীৰখিনি উতলিব দিলো পানী অলপ বেছিকে ঢালিলো জানে ছোৱালীজনী কোলা থাকোনে টেনচন হৈ গল আৰু শুকাব লগা হৈ গল বেছি দেৰিলৈ শুকাই গল মানে এটা কালাৰ হোৱা নাই কিয় কওকচোন কাশ্মীৰী মিৰ্চ আৰু লাল মিৰ্চ একো দিয়া নাই সিম্পল কে বনাই